গুড মৰ্নিং ষ্টুডেণ্টছ তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ আজি যিহেতু প্ৰথমটো ফৰ্মেল ক্লাছ গতিকে আজিৰ ক্লাছত মই তোমালোকৰ কিতাপখনৰ যিসমূহ লেসন আছে সেই লেসনসমূহৰ ওপৰত আলোচনা কৰিবলৈ নাযাওঁ তাৰ পৰিৱৰ্তে মই তোমালোকৰ ৰাজনীতি বিজ্ঞান সন্দৰ্ভত কেইটামান পইণ্ট আলোচনা কৰিহে মই তোমালোকৰ সৈতে কিতাপখনৰ বিষয়ে আলোচনা কৰিম যেহেতু ৰাজনীতি বিজ্ঞানৰ এই পইণ্টখিনি নজনাকৈ তোমালোকে কিতাপখনৰ যিখিনি বিষয়বস্তু আছে সেইখিনি পঢ়িলে নহ'ব অৰ্থাৎ এই বিষয়বস্তুটো অৰ্থাৎ আজিৰ ক্লাছত যিখিনি আলোচনা কৰিম এইখিনি নজনাকৈ তোমালোকে ৰাজনীতি বিজ্ঞান যদিহে পঢ়া তেন্তে গোটেই বিষয়বস্তুটো আধৰুৱা হৈ থাকিব সেইকাৰণে মই তোমালোকক এই আজিৰ ক্লাছটো এটা ইন্ট্ৰডাক্টৰী ক্লাছ হিচাপেহে আগবঢ়াব বিচাৰিছোঁ গতিকে ৰাজনীতি বিজ্ঞান বিষয়ত যি কেইটা পইণ্টৰ বিষয়ে মই আজি আলোচনা কৰিম সেই পইণ্টকেইটা তোমালোকে যিমান পাৰি মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু সেই পইণ্টকেইটাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে মই তোমালোকক ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ তোমালোকৰ প্ৰথম বাৰ্ষিকত ৰাজনীতি বিজ্ঞানৰ এই দুখন কিতাপ লাগিব স্ক্ৰীনত তোমালোকে দেখা পাইছে এখন হ'ল তোমালোকৰ ৰাজনৈতিক তত্ত্ব আৰু আনখন হ'ল তোমালোকৰ ভাৰতীয় সংবিধান আৰু দুইখন কিতাপৰে ৰাইটাৰ সেম হয় অধ্যাপক নায়ক পাল দত্ত আৰু চক্ৰৱৰ্তী আৰু তোমালোকেও এই দুইখন কিতাপহে তোমালোকে কিনিবা তাৰ পৰিৱৰ্তে তোমালোকৰ কাউন্সিলৰো দুখন কিতাপ আছে তোমালোকৰ পৰীক্ষাক কেন্দ্ৰ কৰি যি পৰীক্ষাৰ প্ৰাসংগিকতাক কেন্দ্ৰ কৰি তোমালোকে সেই দুখন কিতাপ নলবা কোনোবাই লৈছা বুলি মোক জনাইছা কিন্তু সেই দুখন কিতাপ বৰ বিশেষ জৰুৰী নহয় তোমালোকে ৰাজনীতি বিজ্ঞানৰ কাৰণে বিশেষকৈ নায়ক পাল দত্ত আৰু চক্ৰৱৰ্তীৰ এই দুখন কিতাপ কিনিলেহে হ'ব আৰু পৰীক্ষাটো তোমালোকৰ এই দুখন কিতাপক কেন্দ্ৰ কৰিহে তোমালোকৰ পৰীক্ষাটো প্ৰশ্নসমূহ আহিব সেই গতিকে মই তোমালোকক ইতিমধ্যে কৈছোঁ গতিকে এই দুখন কিতাপৰ পৰিৱৰ্তে আন কোনো কিতাপ নিকিনিবা গতিকে ছাত্ৰ ছাত্ৰীসকল এই দুয়োখন কিতাপৰ মই তোমালোকৰ প্ৰথম ষ্টাৰ্ট কৰিম ৰাজনৈতিক তত্ত্বখন অৰ্থাৎ পলিটিকেল থিয়ৰিখনেৰেহে তোমালোকৰ আলোচনা কৰিম যিহেতু মই কৈছোঁ যে ৰাজনীতি বিজ্ঞানৰ কিছুমান বিষয়বস্তু আছে যিখিনি নজনাকৈ ৰাজনীতি বিজ্ঞান সন্দৰ্ভে জনাটো সহজ কথা নহয় গতিকে সেইখিনি জানিবলৈ হ'লে আমি প্ৰথম ৰাজনৈতিক তত্ত্বৰ পৰাহে আৰম্ভ কৰিব লাগিব সেই গতিকে মই তোমালোকৰ প্ৰথম এই ৰাজনৈতিক তত্ত্বৰ যিসমূহ লেসন আছে সেই লেসনখিনিৰে তোমালোকৰ গোটেই ৰাজনীতি বিজ্ঞানৰ সাবজেক্টটো অৰ্থাৎ বিষয়বস্তুটো মই তোমালোকৰ আগুৱাই লৈ যাম গতিকে ৰাজনৈতিক তত্ত্ব এই কিতাপখনৰ তোমালোকৰ প্ৰথম লেসনটো হ'ল ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় পলিটিকেল থিয়ৰি এণ্ড ইন্ট্ৰডাকশ্যন গতিকে এই লেসনটোৰ কেইটামান পইণ্ট মই প্ৰথমতে তোমালোকৰ সৈতে আলোচনা কৰি ল'ব বিচাৰিছোঁ যিখিনি পইণ্টেৰে তোমালোকে গোটেই ৰাজনীতি বিজ্ঞানৰ যি বিষয়বস্তু তাৰ ওপৰত এটা চমু আভাস তোমালোকে লাভ কৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ এই যিটো প্ৰথম লেসন ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয় এই লেসনটোত আমি বিশেষকৈ পঢ়িব লগা আমাৰ মূল টপিক কেইটা হ'ল প্ৰথমটো হ'ল সমাজ কেনেদৰে উৎপত্তি হ'ল যদিও বা কিতাপখনৰ এই লেসনটো তোমালোকে সমাজ সন্দৰ্ভত জানিবলৈ নোপোৱা বা তাত নাইকিয়া তৎসত্ত্বেও সমাজৰ পৰাহে আমি আৰম্ভণিটো কৰিব লাগিব ইয়াৰ পাছত আমাৰ দ্বিতীয়টো টপিক আহিব ৰাজনীতি কি কেনেদৰে উৎপত্তি হ'ল তাৰপাছত আমি পঢ়িম ৰাজনীতি বিজ্ঞান কেনেদৰে হ'ল যে আমি যে কওঁ ৰাজনীতি বিজ্ঞান সেই বিজ্ঞান শব্দটো ৰাজনীতিৰ সৈতে কেনেদৰেনো জড়িত হৈছিল সেই সন্দৰ্ভত আমি জানি ল'ব লাগিব তাৰপাছত আমি পঢ়িম ৰাজনীতিৰ বৈশিষ্ট্য কি তাৰ লগতে আমি ৰাজনীতি বিজ্ঞানৰ বৈশিষ্ট্য সন্দৰ্ভতো পঢ়িম আৰু তাৰপাছত আমি তত্ত্ব মানে কি সেই সন্দৰ্ভত আমি জানিব লাগিব তাৰপাছত আমি ৰাজনৈতিক তত্ত্ব মানে কি সেই সন্দৰ্ভত আমি গম পাম তাৰ পাছৰটো টপিক হ'ল ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্বৰ মাজৰ সম্পৰ্কৰ বিষয়ে আমি পঢ়িব লাগিব আৰু শেষত এই চেপ্টাৰটোৰ শেষৰটো টপিক হ'ল আন বিষয়ৰ লগত ৰাজনীতিৰ সম্পৰ্ক অৰ্থাৎ ৰাজনীতিৰ আন বাকী যিবোৰ তোমালোকৰ সাবজেক্ট আছে যেনেদৰে শিক্ষা বুলি ক'ব পাৰা যেনেদৰে তোমালোকৰ জিঅ'গ্ৰাফি সাবজেক্টটো আছে বা তাৰ লগতে তোমালোকৰ মনোবিজ্ঞান বোলা বিষয়বস্তু এটা আছে তাৰ লগতে তোমালোকৰ সমাজশাস্ত্ৰ অৰ্থাৎ ছ'চিয়লজি বোলা সাবজেক্ট এটা আছে সেইসমূহ বিষয়ৰ লগত ৰাজনীতিৰ কিবা সম্পৰ্ক আছে নেকি আৰু যদিও আছে কেনেদৰে তাৰ সৈতে ৰাজনীতিৰ সম্পৰ্ক গঢ় লৈ উঠিছে সেই সন্দৰ্ভত আমি এই চেপ্টাৰটোত পঢ়িব লাগিব গতিকে এই গোটেই বিষয়বস্তুখিনি আলোচনা কৰিবলৈ যোৱাৰ আগতে মই প্ৰথমতে তোমালোকক কৈছোঁ যে কেইটামান পইণ্ট আমি আলোচনা কৰি ল'ম গতিকে সেই পইণ্টটোৰ প্ৰথমটো বিষয়বস্তু মই তোমালোকৰ সৈতে এতিয়া আলোচনা কৰিবলৈ ওলাইছোঁ তাৰে প্ৰথমটো পইণ্টৰ ক্ষেত্ৰতে মই তোমালোকৰ ওপৰত হেডলাইন লিখিছোঁ চোৱা সমাজ আৰু ৰাজনীতিৰ আৰম্ভণি অৰ্থাৎ এই যে ৰাজনীতি বিজ্ঞান বা তোমালোকৰ কিতাপখনৰ নাম হ'ল ৰাজনৈতিক তত্ত্ব যিহেতু গতিকে সেই ৰাজনীতি বিজ্ঞান আৰু ৰাজনৈতিক তত্ত্ব কেনেদৰে আমাৰ সমাজ জীৱনলৈ আহিলে সেই সন্দৰ্ভত জানিবলৈ যোৱাৰ আগতে আমি এই স্ক্ৰীনত তোমালোকে এই যিকেইটা শব্দ দেখিবলৈ পাই আছে এইখিনিৰ বিষয়ে আমি জানি ল'ব লাগিব প্ৰথমতে আমাৰ আৰম্ভণি হ'ব যে আদিম যুগ বুলিলেনো আমি কি বুজোঁ আমি সকলোৱে জানো যে মানুহে বৰ্তমানৰ আজিৰ এই পৰিস্থিতিত
থকাৰ আগতে মানুহে এটা সময়ত আদিম যুগত বাস কৰিছিল আদিম যুগ বুলি ক'লেনো কি বুজিবা লগতে আছে চোৱা অঘৰী জীৱন মানে যি সময়ছোৱাত মানুহে অনাই বনাই ঘূৰি ফুৰিছিল আজিৰ দৰে জীৱন নিৰ্বাহ কৰি থকা নাছিল সেই সময়ছোৱাৰ পৰিস্থিতিৰ বিষয়ে আমি নজনা নহয় যে সেই সময়ছোৱাত মানুহে কেনেদৰে বাস কৰিছিল বা সেই সময়ছোৱাত আমাৰ দেহৰ আকৃতিনো কেনেকুৱা আছিল সেই যিটো এটা ভয়ানক আকৃতি বা ভয়ানক অৱস্থা এটা আমাৰ মনলৈ যিহেতু আহে সেই সময়ছোৱাকে আদিম যুগ বুলি কোৱা যায় আৰু সেই সময়ছোৱা মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল এটা অঘৰী জীৱন যাপন কৰিছিলে আৰু সেই যি অঘৰী জীৱন যাপন কৰিছিল সেই সময়ছোৱাত মানুহখিনিৰ মাজৰ সম্পৰ্কটো কেনেকুৱা আছিল সেই সময়ছোৱাত মানুহখিনিৰ মাজৰ সম্পৰ্কটো আছিল কেৱল মাত্ৰ হিংসা আৰু শত্ৰুতা অৰ্থাৎ সেই সময়ছোৱাত মানুহে হিংসা আৰু শত্ৰুতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল যদিও বা আজিৰ পৰিস্থিতি নাছিলে কিন্তু মনত ৰাখিবা যে সেই সময়ছোৱাৰ পৰিস্থিতিয়ে বেলেগ আছিল আৰু পৰিস্থিতি বুলি ক'লে কি বুজিবা কেৱল মাত্ৰ হিংসা আৰু শত্ৰুতা য'ত কেৱল কি আছিলে মৃত্যু আৰু ভয় ইয়াৰ পিছতে লিখা আছে চোৱা যে কি মৃত্যু আৰু ভয়ৰ মাজেৰে সেই সময়ছোৱাত মানুহে কি কৰিব লগা হৈছিল জীৱন নিৰ্বাহ কৰিব লগা হৈছিল কিয়নো এতিয়া মৃত্যু আৰু ভয় লগতে হিংসা আৰু শত্ৰুতা বুলিলেনো আমি কি বুজো যে সেই সময়ছোৱাত এইটো কেনেকুৱা পৰিস্থিতি আছিল যিহেতু সেই সময়ছোৱাত আজিৰ দৰে মানুহে জানো ঘৰ সাজি পেলাই জীৱন যাপন কৰিছিল জানো নিশ্চয় কৰা নাছিল সেই সময়ছোৱাত কি কৰিছিল অঘৰী জীৱন যাপন কৰিছিল আৰু সেই অঘৰী জীৱন যাপনটো কেনেকুৱা আছিলে যে সেই সময়ছোৱাৰ অঘৰী জীৱন বুলি ক'লে কি বুজিবা যে তেওঁলোকে আজি এঠাইত কালি আন এঠাইত বাস কৰিছিল আৰু যিটো সময়ছোৱাত যিটো এলেকাত বাস কৰিছিল সেই এলেকাত যেতিয়ালৈকে খাদ্য আছিলে অৰ্থাৎ তেওঁলোকে খাব পৰা যোগাৰে বস্তু তেওঁলোকে গোটাব পাৰিছিল তেতিয়ালৈকে তেওঁলোকে কি কৰিছিল সেই এটা অঞ্চলত বাস কৰিছিল যেতিয়া সেই অঞ্চলটোত খাদ্যৰ অভাৱ হৈছিল তেতিয়া তেওঁলোকে কি কৰিব লগা হৈছিল অন্য এক অঞ্চললৈ গুচি যাব লগা হৈছিল আৰু যেতিয়াই আন এটা অঞ্চললৈ গৈছিল সেই এলেকাটোতো তেওঁলোকৰ দৰে আন এছাম অঘৰী লোক বাস কৰি আছিল গতিকে সেই পক্ষৰ লগত এই পক্ষটোৰ কি হৈছিলে তেওঁলোকৰ শত্ৰুতা হৈছিল অৰ্থাৎ যুদ্ধৰ দৰে পৰিৱেশৰ সূচনা হৈছিল যাৰ ফলশ্ৰুতিত যিটো পক্ষ শক্তিশালী আছিল সিহঁত জয়ী হৈছিল আৰু যিটো পক্ষ দুৰ্বল আছিল তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হৈছিল গতিকে নিশ্চয়কৈ বুজিব পাৰিছাই চাগে যে সেই সময়ছোৱাৰ পৰিৱেশ পৰিস্থিতিটো কেনেকুৱা আছিল গতিকে সেই হিংসা আৰু শত্ৰুতাৰ মাজেৰে যিহেতু তেওঁলোকে বসবাস কৰিব লগা হৈছিল আৰু তাৰ পৰিণতি কি আছিল মৃত্যু আৰু ভয় আছিল যাৰ ফলশ্ৰুতিত যেতিয়া তেওঁলোকে ক্ৰমাৎ তেওঁলোকৰ এই অৱস্থাটোৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধৰিলে তেতিয়াই তেওঁলোকৰ মাজত কি হৈছিল চিন্তা শক্তিৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰিলে চাবা কেনেদৰে মানুহে সেই আদিম যুগৰ পৰা আজিৰ যুগত উপনীত হ'লহি আৰু তাৰে প্ৰথমটো স্তৰ হিচাপে তেওঁলোকৰ কি হৈছিল সেই সময়ছোৱাৰ মানুহখিনিৰ মাজত ক্ৰমাৎ কিহৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰিলে চিন্তা শক্তিৰ বিকাশ সাধন হ'বলৈ আৰম্ভ কৰিছিল আৰু এই যি চিন্তা শক্তিৰ বিকাশ সাধন হ'বলৈ ধৰিলে তাৰ ফলশ্ৰুতিতে সেই সময়ছোৱাৰ মানুহখিনিৰ মাজত একত্ৰীকৰণ হ'বলৈ আৰম্ভ হ'ল অৰ্থাৎ একত্ৰিতকৰণ যে এতিয়াৰ পৰা আমি এনেদৰে আজি এঠাইত কালি আন এঠাইত আৰু তাৰ লগতে এনেদৰে বেলেগে থকাতকৈ আমি একগোট হৈ পেলাই যদিহে থাকোঁ তেতিয়া আমিও জীয়াই থাকিব পাৰিম তেতিয়া তাৰ লগতে আন যিখিনি পক্ষ আছে অৰ্থাৎ সেই সময়ছোৱাততো অকল কেইজনমান মানুহেই নাছিল বিভিন্ন এলেকাত বিভিন্ন আদিম মানুহে বাস কৰিছিল গতিকে সেই মানুহখিনিয়ে একত্ৰিতভাৱে অৰ্থাৎ একেলগে বাস কৰাৰ সেই চিন্তা চৰ্চাটো কৰিবলৈ আৰম্ভ কৰিলে আৰু ক্ৰমাৎ তেওঁলোকে একেলগে বাস কৰিবলৈ আৰম্ভ কৰিলে যাৰ ফলশ্ৰুতিতে তাৰে পৰিণতি কি হ'ল আমাৰ এই পৃথিৱীত সমাজ জীৱনৰ সৃষ্টি হ'ল এই যে আমি বৰ্তমান সময়ছোৱাত সমাজ পাতি বাস কৰি আছোঁ এই সমাজৰ সৃষ্টি কি হৈছিল সেই চিন্তা শক্তিৰ বিকাশৰ ফলশ্ৰুতিয়ে কি কৰিছিল সমাজ জীৱনৰ সৃষ্টি কৰিছিল আৰু যেতিয়া সমাজ জীৱনৰ সৃষ্টি হ'ল তেতিয়াই সেইখন সমাজত কিহৰ সূচনা হৈছিল সেইখন সমাজত নীতি নিয়মৰ সূচনা হ'বলৈ আৰম্ভ কৰিলে যে যিসমূহ নীতি নিয়ম আমাৰ সমাজত বাস কৰা প্ৰতিগৰাকী লোকেই মানি চলিব লাগিব আৰু সেইসমূহ নমনাকৈ কোনেও সমাজত বাস কৰিব নোৱাৰিব গতিকে এনেদৰে আমাৰ সমাজত একোটা ব্যৱস্থাৰ উত্থান ঘটিবলৈ আৰম্ভ কৰিলে আৰু যেতিয়াই আমাৰ সমাজত নীতি নিয়মৰ সূচনা হ'ল সেই নীতি নিয়মে কিহৰ উৎপত্তি কৰিলে সেই স্বাৰ্থৰ উৎপত্তি কৰিলে স্বাৰ্থ মানে কি আমি যেতিয়াই কিবা এটা বিচাৰোঁ সেইটো আমি পাবই লাগিব সেইটো আমাৰ স্বাৰ্থ হয়নে নহয় যে আমি কিবা এটা বিচাৰিছোঁ যে মোৰ এইটো প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তাটোকে কি বুলি কোৱা যায় তাকে স্বাৰ্থ বুলি কোৱা যায় আৰু নীতি নিয়ম য'ত সূচনা হ'ব তাতে স্বাৰ্থৰ সূচনা হ'ব কিয়নো সেই স্বাৰ্থটো পূৰণ কৰিবৰ বাবেই তুমি নীতি নিয়ম প্ৰস্তুত কৰিছা এটা উদাহৰণ দিওঁ তুমি ক'ৰবালৈ গৈ আছা গতিকে সেই যোৱাৰ সময়ছোৱাত তুমি ৰাস্তাৰ
বাওঁফালেদিহে তুমি যাবা, সোঁফালেদি কি হ'ব, সোঁফালেদি তোমাৰ সন্মুখৰ ফালৰ পৰা আহিবহে। অৰ্থাৎ তুমি তোমাৰ যাত্ৰাটো পূৰণ কৰিব হ'লে যিকোনো ছাইডেদি গ'লে নহ'ব, তুমি নিজৰ ছাইডেদিয়ে যাব লাগিব। গতিকে সেইটো হ'ল স্বাৰ্থ, যে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব হ'লে তুমি এইটো বাটেৰেই যাব লাগিব। গতিকে মই এটা উদাহৰণ দিছোঁ যে স্বাৰ্থ বুলি ক'লেনো আমি কি বুজোঁ। তাৰ লগতে আৰু এটা উদাহৰণ দিয়া যে আমাৰ ভোক লাগে, ভোক লাগিলে আমি কি কৰিব লাগিব, খাব লাগিব। নোখোৱাকৈ জানো আমাৰ পেট ভৰিব জানো, বা আমাৰ ভোক গুচিব জানো? গতিকে আমাৰ ভোক গুচাব হ'লে আমি কি কৰিব লাগিব, খাব লাগিব। সেইটো হ'ল আমাৰ স্বাৰ্থ, যে মোৰ স্বাৰ্থটো কি, যে মই এতিয়া মোৰ ভোক লাগিছে গতিকে খাব লাগিব। গতিকে এই স্বাৰ্থৰ যেতিয়া সূচনা হ'ল, স্বাৰ্থৰ সূচনা হোৱাৰ লগে লগে আমাৰ সমাজখন এটা পৰিকল্পিত ব্যৱস্থাৰ মাজেৰে পৰিচালিত হ'বলৈ আৰম্ভ কৰিলে। যে এতিয়াৰ পৰা আমাৰ সমাজত এইসমূহ নীতি নিয়ম আমি সূচনা কৰিলোঁ যে এনেদৰে আমাৰ সমাজখন চলিব লাগিব। গতিকে তাকেই কি বুলি কয়, পৰিকল্পিত ব্যৱস্থা। যে আমি আগতীয়াকৈ নিৰ্ধাৰণ কৰি লৈছোঁ যে আমাৰ সমাজখন কেনেদৰে পৰিচালিত হ'ব। যেনেদৰে ডাঙৰে সৰুক সন্মান কৰিব লাগিব, বা তুমি জন্ম হোৱাৰ পাছত ক্ৰমাৎ তুমি কি কৰিবা, আজি স্কুললৈ যাবা, গতিকে স্কুলৰ দেউনা পাৰ কৰাৰ পাছত তুমি হাই ছেকেণ্ডেৰী, বৰ্তমান কলেজত পঢ়িছা, কলেজৰ পাছত তোমালোকে বিশ্ববিদ্যালয় পৰ্যায়লৈ যাবা। এইবিলাক হ'ল এটা পৰিকল্পিত ব্যৱস্থা, আৰু এই পৰিকল্পিত ব্যৱস্থাসমূহে কি কৰিছে, আমাৰ স্বাৰ্থ পূৰণত সহায় কৰিছে। আৰু এই যে স্বাৰ্থ, মানুহৰ স্বাৰ্থকেন্দ্ৰিক যি প্ৰৱণতা, এই প্ৰৱণতাই সমাজত কিহৰ সূচনা কৰিছে, ৰাজনীতিৰ সূচনা কৰিছে। গতিকে ৰাজনীতি কি, য'ত স্বাৰ্থ থাকিব তাতে ৰাজনীতিৰ সূচনা হ'ব। যে মানুহে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈকে কৰ্ম কৰি যায়, আৰু সেই কৰ্মই কি কৰে, মানুহক নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাত সহায় কৰে। আৰু এই প্ৰয়োজনীয়তা আৰু এই যি স্বাৰ্থৰ কথা কোৱা গৈছে, এই স্বাৰ্থৰ প্ৰয়োজনীয়তা তুমি য'ত পাবা, সিয়ে কি কৰিব, সেইখন সমাজত ৰাজনীতিৰ সূচনা কৰিব। যে ৰাজনীতিয়ে মানুহক নিজৰ স্বাৰ্থৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাত সহায় কৰে। গতিকে এনেদৰেই আমাৰ সেই আদিম যুগৰ পৰা আমি আজিৰ বৰ্তমানৰ যুগত আমি আহি পেলাই কি হ'লোঁ, উপনীত হ'লোহি। গতিকে আমাৰ সমাজৰ বিকাশৰ যিটো স্তৰ, এই স্ক্ৰীনত তোমালোকে এই যিখিনি স্তৰ দেখিবলৈ পাইছা, এই স্তৰৰ মাজেৰে আমি সেই আদিম যুগৰ পৰা আজিৰ আমাৰ এই আধুনিক যুগত আহি পেলাই আমি উপস্থিত হৈছোঁহি। গতিকে বুজি পাইছাই চাগে যে সমাজ আৰু ৰাজনীতিৰ আৰম্ভণি কেনেদৰে হৈছে, যে আমাৰ সমাজৰ সৃষ্টি কেনেদৰে হ'ল, সেই আদিম যুগত বাস কৰা মানুহখিনিৰ পৰা আমি আজিৰ যুগত কেনেদৰে উপনীত হ'লোহি। এইখিনিয়ে হ'ল আমাৰ স্তৰ, আৰু এই স্তৰখিনি তোমালোকে মনত ৰখাটো খুবেই জৰুৰী। তেতিয়াহে ৰাজনীতি মানে কি, বা ৰাজনীতি বিজ্ঞান মানে কি, বা ৰাজনৈতিক তত্ত্ব মানে কি, সেই সন্দৰ্ভত বুজিবলৈ তোমালোকৰ সুবিধা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰাচীন সেই আদিম যুগৰ পৰা আমি আহি পেলাই সমাজ ব্যৱস্থা কেনেদৰে গঠন কৰিলোঁ সেই সম্পৰ্কে তোমালোকে বুজি পাইছাই চাগে। গতিকে এতিয়া আহিছোঁ সেই যে সমাজখন যে আমি যে গঠন কৰিলোঁ, সেই সমাজখন গঠন কৰাৰ পাছত পৃথিৱীৰ প্ৰথমখন সমাজ ক'ত গঠন হৈছিল আৰু তাক কি বুলি কোৱা যায়। আৰু সেই প্ৰথমখন সমাজ গঠন হৈছিল গ্ৰীচ দেশত, আৰু গ্ৰীচ দেশত গঠন হোৱাৰ বাবে সেইখন সমাজক গ্ৰীক সমাজ বুলি কোৱা গৈছিল। গতিকে মনত ৰাখিবা, পৃথিৱীৰ প্ৰথমখন সমাজৰ নাম কি, তাৰ নাম হ'ল গ্ৰীক সমাজ, আৰু সি ক'ত গঠন হৈছিল, সেই গ্ৰীচ দেশত গঠন হৈছিল। আৰু সেই প্ৰাচীন কালৰ সেই গ্ৰীক যিখন সমাজ গঠন হৈছিল, সেই সমাজখনক তেওঁলোকে পলিছ নামে নামাকৰণ কৰিছিল। গতিকে গ্ৰীচ দেশত গঠন হোৱা সেই গ্ৰীক সমাজখনক তেওঁলোকে কি নামে নামাকৰণ কৰিছিল, পলিছ নামেৰে নামাকৰণ কৰিছিল। মনত ৰাখিবা, যাৰ অৰ্থটো হ'ল নগৰ ৰাষ্ট্ৰ, যাক ইংলিছত চিটি ষ্টেট বুলি কোৱা যায়। অৰ্থাৎ তেওঁলোকে সেই সময়ছোৱাত পলিছ নামেৰে যিখন সমাজক নামাকৰণ কৰিছিল, সেই পলিছ শব্দটোৰ অৰ্থ কি বুলি কোৱা গৈছিল, নগৰ ৰাষ্ট্ৰ, অৰ্থাৎ চিটি ষ্টেট বুলি কৈছিলে। গতিকে পৰৱৰ্তী ক্লাছত মই তোমালোকৰ সৈতে ইয়াৰ বিষয়ে আৰু অধিক আলোচনা কৰিম, কিন্তু আজি যিহেতু মই তোমালোকৰ সৈতে মূল পইণ্টকেইটাৰ বিষয়ে আলোচনা কৰিম বুলি কৈছোঁ, গতিকে সেই মূল পইণ্টটোৰ বিষয়ে কৈছোঁ। ইয়াৰ পাছৰটো পইণ্ট হ'ল ৰাজনীতি। চোৱা কি লিখা আছে, যে সমূহীয়া স্বাৰ্থ পূৰণৰ লগত জড়িত এক প্ৰক্ৰিয়া। যে ৰাজনীতি মানে কি, সেই যিকেইটা প্ৰথমতে আমি পইণ্টৰ বিষয়ে আলোচনা কৰিছিলোঁ, তাত থকা এটা শব্দ যে সেই আদিম যুগৰ পৰা মানুহে আহি সমাজ জীৱন গঠন কৰাৰ ঠিক পাছতেই ৰাজনীতিৰ যিহেতু সূচনা হৈছিল, গতিকে সেই ৰাজনীতিৰ অৰ্থ কি, ৰাজনীতিৰ অৰ্থ হ'ল যে সমূহীয়া স্বাৰ্থ পূৰণৰ লগত জড়িত এক প্ৰক্ৰিয়া। যে মানুহৰ স্বাৰ্থকেন্দ্ৰিক যি প্ৰৱণতা আছে, সেই স্বাৰ্থকেন্দ্ৰিক প্ৰৱণতা পূৰণ কৰিবৰ বাবে মানুহে যি কাৰ্য সম্পাদনা কৰে, তাকেই কি বুলি কোৱা যায়, ৰাজনীতি বুলি কোৱা যায়। এটা উদাহৰণ দিওঁ, বৰ্তমান সময়ছোৱাত আমি যিহেতু একোখন দেশত বাস কৰিছোঁ, আমি সকলো ক'ৰ বাসিন্দা, আমি ভাৰত ৰাষ্ট্ৰৰ বাসিন্দা, আৰু আমাৰ ভাৰত ৰাষ্ট্ৰখন
এখন চৰকাৰে পৰিচালনা কৰি আছে নে নাই গতিকে চৰকাৰে যিহৰ মাধ্যমেৰে আমাৰ দেশখন পৰিচালনা কৰি আছে তাকেই কি বুলি কোৱা যায় তাকেই ৰাজনীতি বুলি কোৱা যায় কাৰণ আমাৰ দেশৰ বাসিন্দাসকলৰ অৰ্থাৎ আমাৰ যিবোৰ স্বাৰ্থ অৰ্থাৎ আমাৰ যিবোৰ প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাবোৰ কোনে পূৰণ কৰে চৰকাৰে পূৰণ কৰে অৰ্থাৎ চৰকাৰে প্ৰদান কৰা সা-সুবিধাৰ জৰিয়তে আমি আমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰি আছোঁ আৰু গতিকে চৰকাৰে এই যিটো কাৰ্য সম্পাদন কৰে আমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ বাবে সেই কাৰ্যটোকেই কি বুলি কোৱা যায় তাকেই ৰাজনীতি বুলি কোৱা যায় গতিকে ৰাজনীতি মানে কি সেই সন্দৰ্ভত বুজি পাইছে চাগে ইয়াৰ পাছৰ আমাৰ পৰৱৰ্তী আৰু আজিৰ ক্লাছৰ শেষৰ টপিকটো হ'ল যে ৰাজনীতিৰ বিকাশ যে ৰাজনীতি কেনেদৰে গঠন হ'ল সেই সন্দৰ্ভত আমি বুজিলোঁ গতিকে এই ৰাজনীতিৰ বিজ্ঞানৰ বা ৰাজনীতিৰ পিতৃ বুলি ক'লে আমি কাক বুজোঁ ৰাজনীতিৰ পিতৃ হ'ল এৰিষ্টটল কেনেদৰে তেওঁলোকে অৰ্থাৎ এৰিষ্টটলে ৰাজনীতিক কেন্দ্ৰ কৰি যি এখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ নাম আছিল ৰাজনীতি আৰু যাক গ্ৰীক ভাষাত পলিটিকাছ বুলি কোৱা যায় অৰ্থাৎ এৰিষ্টটলে এই গোটেই বিষয়বস্তুটো কেন্দ্ৰ কৰি যিখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ নাম ৰাখিছিল ৰাজনীতি আৰু যাৰ ফলশ্ৰুতিত আমি গোটেই বিষয়বস্তুটোক ৰাজনীতি বুলি আমি গম পাইছোঁ আৰু গ্ৰীক ভাষাত এই ৰাজনীতিক কি বুলি কোৱা যায় গ্ৰীক ভাষাত ৰাজনীতিৰ অৰ্থ ৰাজনীতিক গ্ৰীক ভাষাত পলিটিকাছ বুলি কোৱা যায় আৰু যাক ইংলিছত কি বুলি কোৱা যায় ইংৰাজীত দ্য পলিটিক্স বুলি কোৱা যায় এই যে আমি ৰাজনীতি শব্দটো ব্যৱহাৰ কৰি আছোঁ এই গ্ৰীক ভাষাৰ পলিটিকাছৰ পৰা আহিছে যাক ইংৰাজীত কি বুলি কোৱা যায় পলিটিক্স বুলি কোৱা যায় আৰু এই পলিটিক্সৰে অসমীয়া ৰূপান্তৰ হ'ল ৰাজনীতি আৰু তাৰ লগতে গতিকে আমাৰ এতিয়া এটা প্ৰশ্ন আহিব পাৰে যে ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি ক'লেনো আমি কাক বুজোঁ ৰাজনীতি বিজ্ঞানৰ পিতৃ হ'ল কোন এৰিষ্টটল কিয়নো তেওঁৱেই পোনপ্ৰথম ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল কিয়নো তেওঁৱেই গোটেই ৰাজনীতিৰ বোলা এই যিটো বিষয়বস্তু এই বিষয়বস্তুটো বুজাবলৈ যিখন গ্ৰন্থ লিখিছিল সেই গ্ৰন্থখনৰ নামাকৰণ কৰিছিল কি বুলি ৰাজনীতি বুলি গতিকে সেইকাৰণে এৰিষ্টটলক ৰাজনীতি বা ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয় ইয়াৰ ঠিক পাছতে নেক্সট পইণ্ট এটা লিখা আছে চোৱা ৰাজনীতিক পোনপ্ৰথম বিজ্ঞান বুলি কোনে কৈছিল ৰাজনীতিক পোনপ্ৰথম বিজ্ঞান বুলি কৈছিল জিয়া বদাই কেতিয়া কৈছিল 1600 শতিকাত কৈছিল আমি এতিয়ালৈকে কি পাইছোঁ যে ৰাজনীতিৰ পিতৃ কোন ৰাজনীতিৰ পিতৃ হ'ল এৰিষ্টটল আৰু ৰাজনীতিক বিজ্ঞান বুলি কোনে কৈছিল চোৱা ৰাজনীতিৰ সৈতে কি শব্দ জড়িত হৈ আছে বিজ্ঞান শব্দটো যিহেতু জড়িত হৈছে গতিকে ৰাজনীতিৰ সৈতে এই বিজ্ঞান শব্দটো জড়িত কৰা ব্যক্তিজনৰ নামেই হ'ল জিয়া বদা কেতিয়া কৰিছিল 1600 শতিকাত কৰিছিল কিয় কৰিলে 3 নম্বৰ পইণ্টটো লিখা আছে চোৱা বিজ্ঞানৰ অৰ্থ কি সত্য নিৰ্ধাৰণ কৰা আমি জানো যে বিজ্ঞানে যেতিয়ালৈকে কোনো এটা বস্তুৰ সত্যতা প্ৰমাণিত নহয় তেতিয়ালৈকে গ্ৰহণযোগ্য হয় বুলি নকয় যেতিয়া কোনোবা এটা বস্তুৰ সত্যতা প্ৰমাণিত হৈ যায় যে সঁচা অৰ্থত প্ৰমাণিত হয় তেতিয়াই তাক বিজ্ঞানে গ্ৰহণ কৰে আৰু ৰাজনীতি বোলা বিষয়বস্তুটো সত্য প্ৰমাণিত হৈছে যিহেতু আমাৰ সমাজ জীৱন ৰাজনীতি অবিহনে থাকিবগে নোৱাৰে অৰ্থাৎ ৰাজনীতি নোহোৱাকৈ এখন সমাজ যিহেতু পৰিচালনা কৰিব পৰা নাযায় সেইকাৰণে ৰাজনীতিক বিজ্ঞান নামেৰে অৰ্থাৎ ৰাজনীতি বিজ্ঞান নামেৰে নামাকৰণ কৰা হৈছে গতিকে আজিৰ আমাৰ ডিছকাশ্যনৰ মূল বিষয়বস্তু আছিল ইমানখিনিয়ে যে এই যিখিনি বিষয়বস্তু মই আজি তোমালোকৰ সৈতে আলোচনা কৰিলোঁ এইখিনি নজনাকৈ ৰাজনীতি বিজ্ঞান বা ৰাজনৈতিক তত্ত্ব পঢ়ি পেলাই বৰ বিশেষ তোমালোকে সুফল লাভ কৰিব পাৰিবা বুলি ক'ব পৰা নাযায় অৰ্থাৎ এইখিনি বিষয়বস্তু নাজানিলে তোমালোকে বিষয়বস্তুখিনিলৈ আগ নাবাঢ়িবা আৰু আজি আলোচনা কৰা এই বিষয়বস্তুখিনি পাৰ্যমানে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা গতিকে আজিৰ আমাৰ ক্লাছৰ মূল বিষয়বস্তু আছিল ইমানখিনি নেক্সট ক্লাছত মই তোমালোকৰ সৈতে পোনপটীয়াকৈ লেছনটোত কি বিষয়বস্তু আছে বা কেনেধৰণে সেইখিনি আলোচনা কৰা গৈছে তাৰ বিষয়ে মই তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে আজিলৈ সামৰিছোঁ থেংক ইউ